গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? আজি মই বনাম ডিম ঘুগুনি কেনেকৈ বনাব লৈছোঁ। এয়া চাওক, ডিম বইল কৰি মই গুচাই লৈছোঁ। বিলাহী, আদা, পিঁয়াজ, জলকীয়া, নহৰু এইবিলাক চব যোগাৰ কৰি লৈছোঁ। কেৰাহী পাতি মই ডিমকেইটা ভাজিবলৈ লৈছোঁ। তাতে মই তেল দিছোঁ, হালধি নিমখ অকণমান দি দিছোঁ। ডিমকেইটা মই ফ্ৰাই কৰি ল'ম। মটৰে আৰু বুটৰ লগত মই কুকাৰত বইল কৰিছোঁ। মটৰ বুট ডিম আজি বইল কৰি মই ৰেডি কৰি লৈছোঁ। এয়া মই ডিম ভাজি লৈছোঁ। ডিমকেইটা ৰঙা কৰি ভাজি নল'লে খাই ভাল নালাগে, বগা বগা হৈ থাকিলেও দেখি ভাল নালাগে। এতিয়া মোৰ ডিম ভজা হৈ গ'ল। মই পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি এতিয়া মই তেলতে দি দিছোঁ। লগতে মই জলকীয়াও দি দিছোঁ। জোখ অনুযায়ী নিমখ হালধি চব একেলগতে ৰেডি কৰি লৈছোঁ। এতিয়া মই পিঁয়াজটো ৰঙচুৱা হ'বলৈ দিম, ভালকৈ ভাজি লৈছোঁ। মোৰ পিঁয়াজ ভজা হৈ গৈছে। ইয়াতে মই কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহীটো গ্ৰেভি বনাই লওঁ, তাতে মই ঢালি দিম মটৰখিনি আৰু বুট লগতে। ডিম দি মটৰ আৰু বুট ঘুগুনি খাই খুব ভাল লাগে। মই মটৰে খাই থাকোঁ, লগতে বুট কেইটামানো দি দিছোঁ খাই ভাল লাগিবৰ কাৰণে। এয়া মোৰ বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল। এনেকৈ বিলাহীখিনি সিজাই ল'লে মানে ভাল লাগে। যেতিয়া আধা কেঁচা হৈ থাকিলে মানে খাই ভাল নালাগে। সেইকাৰণে পূৰা সিজাই লৈছোঁ মই ধুনীয়াকৈ তেলতে ভাজি। এতিয়া মই ঢালি দিলোঁ ঘুগুনিখিনি। এয়া মোৰ পূৰা ধুনীয়াকৈ বইল হৈ গ'ল। আজি মই আলুও নাই দিয়া, অকল এনেকৈয়ে বনাইছোঁ ডিম দি। আপোনালোকেও এনেকৈ খাই চাব মোৰ নিচিনাকৈ এসাঁজ। মই আজি যেনেকৈ বনাই খাই চাইছোঁ। মইতো বহুতেই ভাল পাওঁ ডিম ঘুগুনি খাই। ইয়াতে মই ডিমখিনি ঢালি দিলোঁ। এতিয়া মই ভালকৈ ঢাকনা মাৰি দিছোঁ সিজিবৰ কাৰণে। এয়া চাওক, মোৰ কি ধুনীয়াকৈ উতল আহি গ'ল। ইয়াতে মই অকণমান ধনিয়া ঢালি দিছোঁ গোন্ধৰ কাৰণে। ধনিয়াটো খাই খুব ভাল লাগে। এয়া মোৰ পূৰা ধুনীয়াকৈ সিজি গ'ল। মোৰ মটৰ ঘুগুনি ৰেডি। মোৰ ভিডিঅ'বিলাক ভাল লাগিলে নাই কমেণ্ট কৰি জনাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'কেইটা আপোনালোকে সোনকালে পাই যায়। থেংক ইউ।